Hello everyone. স্বাগতম জনাইছো মোৰ অনেটা ভিডিঅ'লৈ বহুত দিন ভিডিঅ' দিব পৰা নাই মানে মোৰ ভিডিঅ'বোৰ ৰেগুলাৰ কে মই দি থাকিব পৰা নাই আৰু এতিয়া লাহেকৈ ষ্টাৰ্ট কৰিছো আৰু ইউনিভাৰ্চিটিৰ পৰা আহি একদম শুইছিলো ব্লেংকেট এনেকৈ থৈ দিলো আৰু এফালে তেল লগাই আছে হাই বহুত দিনৰ মূৰত তোমালোকক মই দেখাই দিছো আৰু আমি কালিলৈ যাম ঘৰলৈ সেইকাৰণে আজি চিত্ৰলেখা মূৰত তেল লগাই একদম মানে চলি ধুই আছে আৰু এফালে আছে হিমাদ্ৰী আমাৰ কুকমেন হৈ আছে হিমাদ্ৰী বাৰ্থডে গাৰ্ল দেই এয়া মানে হিমাদ্ৰীয়ে আজি বাৰ্থডে পাৰ্টি দিছে আমাক 6 ডিচেম্বৰ হিমাদ্ৰীৰ বাৰ্থডে আছিলে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব তাই আগন্তুক দিনবোৰ যেন শুভ হয় আৰু যাতে আগলৈ আমাক এনেকৈ পাৰ্টি খুৱাই থাকিব পাৰে আৰু এইফালে হিমাদ্ৰীয়ে বাৰ্থডে গাৰ্লে নিজে বনাইছে আমাক নিজে বনাই পিনি খুৱাইছে আৰু এয়া বনাই আছে মাংস মই আপোনালোকক দেখাইছোঁ এইফালে পূৰা একদম ৰঙা ৰং দি পিনি পূৰা ধুনীয়াকৈ মাংস বনাই আছে আনদিনা যেনেকৈ বনায় তেনেকৈ বনাইছে আৰু সেইকাৰণে মই আজি নেদেখালোঁ আৰু বিশেষকৈ আৰু এইফালে এইটো দালি বনাই দিছে আৰু পাতি দিলে তাৰপিছত ভাত হ'লে কিজান চাগে মই আজি তেনেকৈ ভাতত লগা নাই আৰু সেহেঁতিহে বনালে বাৰ্থডে গালে বনালে বাৰ্থডে গাল হাই কৰি আকৌ আশীৰ্বাদ কৰিবলৈ আকৌ তুমি মুখখন কেলৈ ঢাকিছা বাৰ্থডে গালৰ ভিডিঅ' এটা আছে কিন্তু আমি ৰাতি 12টা বজাতে উইচ কৰিছিলোঁ চিত্ৰলেখা কিবা এটা কৈছে এইফালে ফাটি গ'ল মামাআৰ্থৰ হেয়াৰ অইল এতিয়া মই হেয়াৰ মাছাজ এইফালে উৰ্বশী ৰৌতেলা এইফালে চিত্ৰলেখা আৰ্টিষ্ট তাৰপিছত হিমাদ্ৰী কি আছে বাৰু হিমাদ্ৰী কুকমেন আৰু মই বেকাৰ চব প্ৰফেশ্যনেল মানুহৰ মাজত মই মানে এটা এনেই নগণ্য মানুহ সোমাই আছো মই আপোনালোকক বহুত দিন ৰেগুলাৰকৈ ভিডিঅ' দিবলৈ পৰা নাই আৰু সময়ৰ অভাৱৰ কাৰণে দিব পৰা নাই আৰু ভিডিঅ' তেনেকৈ বনাবলৈও সুবিধা পোৱা নাই সেইকাৰণে দিয়া নাই আৰু একেখিনিকেনো কিন্তু দেখাই থাকিম আৰু আপোনালোকে হয়তো চাই আমনি পায় সেইকাৰণে মই দেখুওৱা নাই আৰু কেতিয়াবা কিছুমান বিশেষ থাকিলে সময় তেনেকৈ ভিডিঅ' বনাওঁ আৰু ক'তো যোৱা হোৱা নাই যিহেতু ইউনিভাৰ্চিটি থাকে সেইদিনাখন ভিডিঅ' দিছিলোঁ চুকাফালে গৈছিলোঁ বন্ধ পালোঁ কাৰণে এদিন গৈ আহিলোঁ আৰু এতিয়া জানেনে এটা বিশেষ ভিডিঅ' আপোনালোকলৈ আহি থাকিব আমি ফুৰিব যাম কিন্তু ক'ত ফুৰিব যাওঁ এতিয়াই নকওঁ আমি ইউনিভাৰ্চিটিৰ পৰা ষ্টাডি টুৰত যাম এটা স্পেচিয়েল ভিডিঅ' হ'ব বুলি ভাবোঁ আপোনালোকৰ কাৰণে আৰু তেতিয়া ভালকৈ ভিডিঅ' বনাই পিনি দিম আপোনালোকক কেইদিনমান লাগিব এতিয়াই যাব হোৱা নাই আৰু আমি ডিচেম্বৰ লাষ্টৰ ফাললৈ যাম বুলি ভাবিছোঁ তাৰ কাৰণে সাজু হৈছোঁ আৰু বজাৰো কৰিছোঁ লাহে লাহে ভিডিঅ'বোৰ তাৰ পাব আৰু আমি ট্ৰিপত যোৱা ভিডিঅ'বোৰ কেনেকৈ সাজু হৈছোঁ সেই কথা আৰু মই তাৰ কাৰণে আপোনালোকৰ কাৰণে ধুনীয়াকৈ ভিডিঅ' বনাবৰ কাৰণে একদম কিছুমান বস্তু গোটাইছোঁ আৰু অনলাইনত ভালকৈ দিম আপোনালোকক ভিডিঅ' ষ্টাডি টুৰৰ ক'ত ফুৰোগে আৰু কেনেকৈ থাকোঁ সকলোবোৰ ভিডিঅ' পাই থাকিব আপোনালোকে কিন্তু ভিডিঅ'টো সকলোবোৰ ভিডিঅ' আপোনালোকে মোৰ চাবৰ হ'লে মানে আগতীয়াকৈ আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি বেল বটনটো টিপি থৈ দিব তেতিয়াহে আপোনালোকে আহিবলগীয়া নটিফিকেশ্যন হ'ব আগতীয়াকৈ পাই থাকিব আৰু আপোনালোকে মই ভিডিঅ' কেতিয়াবা দিব নোৱাৰিলেও যাতে আপোনালোকে মোৰ মানে ভিউৱাৰ্ছ হৈয়ে থাকে আৰু পাহৰি নাযাব সদায় মনত ৰাখি যাব আৰু কিমান কি দিব পাৰিছোঁ আপোনালোকক নাজানো আৰু চেষ্টা কৰিম আপোনালোকক দিবলৈ সকলোবোৰ আপোনালোকেও ক'ব মোক এনেকৈ দিলে ভাল হ'ব বা কিবা কিবি দিব বুলি তেতিয়া মোৰ ভাল লাগিব আৰু মনটো আৰু আগলৈ মোক এনেকৈ আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব ঠিক আছে আৰু ভিডিঅ'টো মোৰ আগলৈ চাই থাকক কালিলৈ ছেটাৰডে হয় ঘৰলৈ যাম বুলি ভাবিছোঁ কি হয় নাজানো আৰু যাম বুলি ভাবিছোঁ যেতিয়া ৰাতিটো পাছত ৰাতিপুৱালৈহে গম পাম আৰু কি হয় কেতিয়াবা এনেকুৱা হৈ যায় যাম বুলি ভাবিলেও যাব পৰা নাযায় সেইকাৰণে এতিয়া যাম বুলি ভাবিছোঁ দিছোঁ আৰু যাম গ'লে মানে এনেকুৱা গম পাবই আপোনালোকে ভিডিঅ'ত মই দেখামেই যিহেতু ঠিক আছে হ'ব আৰু ভিডিঅ'টো চাই থাকক এয়া আমাৰ মাংস ৰেডি হৈ গ'ল পূৰা একদম আপোনালোকক জুম কৰি দেখাইছোঁ এয়া মাংস পূৰা ৰঙা হৈ আছে একদম হিমাদ্ৰীয়ে বনাইছে আমাৰ মাষ্টাৰ চেফে আৰু এইফালে ভাত আছে এইফালে দালি লৈ লৈছোঁ আৰু এইফালে আচাৰ আছে গোটেই থালিখন আপোনালোকক দেখাম বাৰু ৰ'ব এয়া আমি মাংস ভাত এতিয়া খাই লওঁ এইফালে ভাত বাঢ়ি আছে আৰু ভাত খাব লৈছোঁ ভাতৰ কাঁহীখন লৈছোঁ আৰু এয়া মাংস আৰু এইফালে আচাৰ লৈছোঁ দাইল আছে দালি ল'ম আৰু ঠিক আছে এতিয়া খাই লওঁ আৰু ভাতটো তাৰপিছত লগ পাই আছোঁ আপোনালোকক
হেল্ল' এভৰিৱান গুড মৰ্ণিং ৰাতিপুৱাতে মই এতিয়া গা পা ধুই আজৰি হ'লোঁ আৰু আজি ছেটাৰডে কালি ভিডিঅ'টো ইমানতে সামৰি দিলোঁ আৰু নকৰিলোঁ আজিহে লৈ লৈছোঁ আৰু ভিডিঅ'টো কৰিম বুলি আজি যিহেতু ঘৰলৈ যাম সেইকাৰণে ৰাতিপুৱা অলপ সোনকালে উঠিলোঁ আৰু সোনকালেনো কি আৰু বন্ধ দিনত অলপ দেৰিলৈকে হোৱা হয় কিন্তু আজি বন্ধ বুলি ইমান দেৰিলৈকে হোৱা নহ'ল আৰু কিন্তু আন দিনাতকৈ খোলা দিনতকৈ আজি অলপ দেৰি বাৰু উঠাটো তাৰপিছত এইফালে গা পা ধুই আজৰি হৈ পিনি মই এতিয়া ভাত শাক বনাই আছোঁ আৰু এইফালে মই এয়া কালি মাংস অলপ আছে আৰু এনেকৈ খাই যাম এতিয়া ঘৰলৈকে যাওঁ সোনকালে আজি আৰু কালিলৈহে যিহেতু বন্ধ কালিলৈ ছানডে কালিলৈ আহিবই লাগিব নগ'লেও নহয় সেইকাৰণেহে ঘৰলৈ যাবলৈ ওলাইছোঁ নহ'লে নগ'লেও এদিন বন্ধ নাই যিহেতু এদিন থাকি পিনি ঘৰত আহিবলৈ মনে নাযায় সেইকাৰণে আজি এতিয়া সোনকালে ওলাই মেলি যাম আৰু নহ'লে কালি পাছবেলা যাম বুলি ভাবিছিলোঁ কিন্তু পাছবেলা দেৰি হৈ গ'ল যে বেছি দেৰিকৈ যাবলৈ বেয়া সেইকাৰণে নগ'লোঁ ঠিক আছে এতিয়া মই ভাত পানী খাই আজৰি হৈ লওঁ তাৰপিছত আপোনালোকক লগ পাম আৰু হেল্ল' এভৰিৱান ফাইনেলি ঘৰ আহি পালোহি কিন্তু ঘৰত কোনো মানুহ নাই সেইকাৰণে অকণমান ওলাই আহিছোঁ আৰু 1টামান বজাতে ঘৰ পালোহি এতিয়া এইফালে অকণমান পথাৰ চাবলৈ আহিলোঁ পথাৰত গোটেই ধান দাই অলমষ্ট শেষ হৈছে আৰু চবেই খেতিয়ে উঠিলে আৰু আঘোণ শেষ হ'বলৈ হ'ল যে সেইকাৰণে আৰু মোৰ লগত এয়া দুজনী আহিছে সিহঁতি ভিডিঅ'ত উঠিবলৈ লাজ কৰিছে অকণমান আমাৰ সেইফালে আছে পথাৰ আৰু আমাৰ বাৰীও আছে তাতে এতিয়া নাযাওঁ আৰু বহুত দেৰি হৈ গ'ল মই এনেই অকণমান চাবলৈ বুলি ওলাই আহিলোঁ ঘৰত কোনো মানুহেই নাই চব পথাৰলৈ আহিলে এয়া চাওক মই আপোনালোকে ধান পথাৰ এয়া ছাগলী একদম ধান থাকিলে ভাল লাগে ন পথাৰলৈ আহি একদম পূৰা সোণালী পথাৰ হৈ থাকে এইবিলাক চব শেষ হৈ গ'ল এইফালে খেতি কৰিছে লাই শাকৰ খেতি বেঙেনা খেতি এখন পথাৰ শেষ হ'ল ধান দাই হেল্ল' এভৰিৱান গুড ইভিনিং কালি ঘৰলৈ গৈছিলোঁ আৰু আজি ঘৰৰ পৰা আহি পাই গ'লহি ঘৰত তেনেকৈ ভিডিঅ' কৰা নহ'ল আৰু কাৰণ মই সময়ে নাপালোঁ ভিডিঅ' কৰিবলৈ কালি 1 বজাত গৈ ঘৰ পাইছোঁগৈ আৰু আজি 2 বজাত ৰুমলৈ আহিছোঁৱেই আৰু আজি উৰ্বশীহঁতৰ মা দেউতাহঁত আহিছিলে কিন্তু আমি লগ নাপালোঁহি আমাৰ আহি পোৱা দেৰি হ'লহি আমি 3:30মান বজাত ৰুম পাইছোঁহি আৰু লগ পাম বুলি আহিছিলোঁ কিন্তু লগ নাপালোঁহি আৰু এটা মোৰ আজি পাৰ্চেল আহিছিলে পাৰ্চেলটো আপোনালোকে সকলো কথা শ্বেয়াৰ কৰোঁ যেতিয়া পাৰ্চেলটো আপোনালোকক মই দেখাই দিছোঁ এইটো এটা মোৰ পাৰ্চেল আহি আছে আনবক্সিং কৰা নাই মই এতিয়ালৈকে আনবক্সিং কৰিম আৰু আপোনালোকৰ লগতে মই আনবক্সিং কৰিম বুলি ভাবিছোঁ ঠিক আছে মই এতিয়া পাৰ্চেলটো আনবক্সিং কৰোঁ নকবি আকৌ এতিয়া চিত্ৰলেখাই কৈছে মই কৈ দিম এতিয়া বোলে কি হয় বুলি এনেও গম পাবই ন মই আপোনালোকে কওঁ আপোনালোকক নকৈনো মই কাক কম হয়নে বাৰু এতিয়া আহক মই পাৰ্চেলটো আনবক্সিং কৰোঁ এইটো পাৰ্চেলটো আৰু পাৰ্চেলটোৰ ভিতৰত এইটো বক্সৰ ভিতৰত এইটো সোমাই আছে জাষ্ট ক'ব পাৰিছে নিশ্চয় কি আছে কিন্তু বহুত সৰু বস্তু কিন্তু বহুত ডাঙৰ হয় বক্সটো সৰু এইটো নিশ্চয় ধৰিব পাৰিছে এডাল হৈছে এডাল ট্ৰাইপড হয় মোৰ আগৰ এডাল আছিলে আগৰডাল বেছি ডাঙৰ হয় কাৰণে অসুবিধা হয় ভিডিঅ' কৰিবলৈ সেইকাৰণে এতিয়া মই এডাল সৰুকৈ আনি লৈছোঁ আগৰডাল যথেষ্ট ডাঙৰ আছিলে মোৰ আচলতে লৈ ফুৰিবৰ কাৰণে অসুবিধা হয় থৈ দিবৰ কাৰণে ভাল হয় আৰু এতিয়া এইডাল আনিছোঁ বহুত ভাল হয় এডাল মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ এইটো এনেকৈ যথেষ্ট দীঘলো হয় এডাল ভিডিঅ' কৰিবৰ কাৰণে ভাল আৰু এইটো এটা ভাল ফেচিলিটি আছে এইটো হৈছে মানে ব্লুটুথ ছিষ্টেম হয় আৰু কেমেৰাটো লগাই পিনি ব্লুটুথটো অন কৰি ল'ব লাগে ফোনটো লগাই পিনি ইয়াত চুইচটো টিপি দিলে ফটো ক্লিক হৈ যায় এইটো এনেকৈ কেমেৰাটো চুইচটো অন কৰি দিব পাৰি আৰু যদি চুইচটো অন হয় এয়া দেখিছেনে নীলাকৈ জ্বলিছে যে সেয়া নীলাকৈ জ্বলিছে আৰু এইফালে এনেকৈ দীঘল কৰি এইফালে চুইচ আছে এইটো এনেকৈ দীঘল কৰি কেমেৰাটো সোমাই দিব পাৰি এইফালে এতিয়াৰ পৰা আপোনালোকৰ লগত পুৰা ধুনীয়াকৈ ভিডিঅ' কৰিম আৰু ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে
আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ আৰু বিশেষ কিনো দেখাবলৈ তেনেকৈ নাই যদি ভিডিঅ' দিছে তেন্তে ভাল পায় তেন্তে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া মোৰ ভিডিঅ' ন'টিফিকেশ্যনসমূহ আপোনালোকে অতি সোনকালে পাই থাকে আৰু মই যে কৈছিলোঁ আপোনালোকক ট্ৰিপত যাম বুলি সেইকাৰণে ট্ৰিপত লৈ যাবৰ কাৰণে মই এডাল আনিছোঁ ট্ৰাইপডডাল ভালকৈ যাতে ভিডিঅ'বোৰ আপোনালোকক দেখাব পাৰোঁ সেইকাৰণে ঠিক আছে আজিলৈ বাই বাই